গুড ইভিনিং গাইজ। আজি আমি যাবলৈ ওলাইছোঁ। আজি হৈছে পোনপ্ৰথমে সকলোকে ৰঙৰ উৎসৱ ফাকুৱাৰ বহুত শুভেচ্ছা জনাইছোঁ। ৰঙৰ উৎসৱ হ'লে আজি শ্ৰী ৰাধা আৰু শ্ৰীকৃষ্ণৰ দৰে সকলোৱে জীৱনটো সুখৰ হৈ পৰা ৰঙীন হৈ পৰক ৰঙৰ দৰে। আমি যাব ওলাইছোঁ দৌল মন্দিৰ, উত্তৰ গুৱাহাটীৰ ফালে আছে। আমি যাওঁ আৰু ক'ত কি কৰোঁ আপোনালোকে চাই থাকক। আৰু এইটো হৈছে মোৰ প্ৰথম ব্লগ, সেইবাবে অলপ ওলোটা কিবাখিনি হৈছে। তো নেক্সট ভিডিঅ' ভালদৰে দিবলৈ আপোনালোকক ট্ৰাই কৰিম। চাই থাকক কি ধুনীয়া পৰিৱেশ। মইতো ফাৰ্ষ্ট মোৰ ঘৰৰ পৰা ওলোৱাৰ পৰা ব্লগ বনাব নোৱাৰিলোঁ, এতিয়া বনাইছোঁ। ফেৰী যাত্ৰা আৰম্ভ কৰি ধুনীয়া পৰিৱেশ চাই থাকিব স্কিপ নকৰাকৈ। থেংক ইউ। তাৰপিছত আমি এতিয়া ফেৰীত উঠিবলৈ গৈ আছোঁ। মোৰ লগত আছে বাৰ আৰু ভণ্টি। এতিয়া আমি ফেৰীত উঠি আছোঁ। বহুত মানুহ, ভিৰ বহুত। কি ধুনীয়া পৰিৱেশ। আৰু আমি ফেৰীত গৈ আছোঁ। ফেৰী ঢৌবোৰ আপোনালোকে চাই থাকক। বাকীখিনি ভইচ অভাৰ নকৰোঁ, অনুগ্ৰহ স্কিপ নকৰাকৈ চাওক। প্ৰথমটো বোলো উল্টা পুল্টা হৈছে দেই। থেংক ইউ। আমি এতিয়া ফেৰীৰ ঘাট পাইছোঁহি। এতিয়া আমি ফেৰীৰ পৰা নামি কৰি ডাইৰেক্ট মন্দিৰৰ প্ৰাংগণত লগ হৈ আছোঁ। গাইজ, আমি পাইছোঁহি মন্দিৰ প্ৰাংগণ। শেষত পূজা পাতল কৰি ঘৰৰ মুখলৈ যাত্ৰা কৰিছোঁ। যদি ব্লগটো ভাল পালে ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট লগত শ্বেয়াৰ কৰিব। আৰু নেক্সট এটা ভাল ব্লগ দিবলৈ মই চেষ্টা কৰিম। আৰু মই নতুনকৈ ট্ৰাই কৰিছোঁ। ধন্যবাদ।